হাই ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ স্বাগতম। এইটো এছাম টাইপৰ দুটা ৰুমৰ ঘৰ হয়। এই ঘৰটোৰ প্লেনিং কেনেকৈ কৰা হৈছে আজি সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। ইয়াৰ খৰচ কিমান হৈছে ভিডিঅ'টোৰ শেষত কৈ যাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। এইটো ফ্ৰণ্ট ছাইডটো আপোনালোকে চাই লওক। এই দুটা ৰুমৰ হয়, এনেকৈ দুখন দৰ্জা দিয়া গৈছে ইয়াত। আৰু এইটো ঘৰটো গোটেইখিনি চাই লওক। এইটো বাহিৰ চাইডো হয়। ঘৰটোৰ মেজাৰমেণ্টটো ক'বলৈ গ'লে আপোনালোকৰ দীঘলটো দিয়া গৈছে 32 ফুট আৰু ইয়াৰ বহলটো দিয়া গৈছে 14 ফুট। দুটা ৰুম আছে ইয়াত ৰুম দুটাৰ চাইজ হ'ল, এটা হৈছে 18x14 হয়, এইটো হৈছে বেডৰুম, আৰু এটা হয় 14x14, এইটো হৈছে ড্ৰয়িং ৰুম। এনেকৈ চাই লওক। এই ঘৰটোৰ বাহিৰ চাইডত এনেকৈ এটা ৰুমত 3 পাল্লাকৈ দুখন খিৰিকী দিয়া গৈছে, আৰু সেইটো ৰুমতো 3 পাল্লাকৈ দুখন খিৰিকী, টোটেল 12 পাল্লা খিৰিকী দিয়া গৈছে এনেকৈ বাহিৰ চাইডত। আৰু ইয়াত চাজাখন এনেকৈ এটা লাইন 3 ইঞ্চি গাঁঠি টাইলছৰ ভিত মাৰি দিয়া গৈছে। আপোনালোকে চাই লওক কেনেকুৱা হৈছে ডিজাইনটো। এনেকৈ দুটা ৰুমৰ কৰিব পাৰে। আপোনালোকে চিম্পল টাইপত এনেকৈ বনাব পাৰে কম খৰচত। ইয়াত পিনৰ ওপৰৰ পৰা 3 ইঞ্চি গাঁথনি দিয়া গৈছে, আৰু ইয়াত ভেণ্টিলেশ্যনবোৰ পাকাৰ দিয়া গৈছে। এইবোৰ 80-90 টকাত পোৱা যায়। এই ঘৰটোৰ ইটা লাগিছিল 2900 ইটা। যেতিয়া বনাইছিল তেতিয়া অলপ কম আছিল ইটাৰ দাম। এতিয়াতো ইটাৰ দাম বাঢ়িছে, এতিয়া খৰচটো বাঢ়ি যাব। এই ঘৰটোত গলাবানবোৰ কাঠৰ দিয়া গৈছে, পাকাৰ দিয়া হোৱা নাই। আৰু এই ঘৰটোত টোটেল খৰচ গৈছে 2,50,000 টকা। ইয়াত কাঠ মিস্ত্ৰী আৰু পাকা মিস্ত্ৰীৰ খৰচা বেলেগ হয়।